নমস্কাৰ বন্ধুসকল, আপোনালোকৰ মাজত মই নতুন এটা ভিডিঅ'লৈ আকৌ আহি গ'লোঁ। আমাৰ হাতত আজি আছে ৰাইডাৰ 125। আমাৰ এই ৰাইডাৰখনত ইঞ্জিন নইজ আছে। আমি দেখুৱাম আপোনালোকক ইঞ্জিন নইজটো কেনেকুৱা হয়। আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈ। এতিয়া আমি চাম ইঞ্জিনটো কেনেকুৱা নইজ মাৰি আছে, আপোনালোকক দেখুৱাম। আপোনালোকে দেখা পালে ইঞ্জিন নইজটো কেনেকুৱা মাৰি আছে। এতিয়া আমি খুলিম গাড়ীখন ৱৰ্কশ্বপত লৈ যায়। আপোনালোকে চাই থাকক শেষলৈ ভিডিঅ'টো, আপোনালোকে গম পাব কিহৰ কাৰণে আমাৰ ইঞ্জিন নইজ মাৰে। আপোনালোকে শেষলৈ ভিডিঅ'টো চাই থাকক। এতিয়া আমি গাড়ীখন খুলিম, খুলি কেনে চাম কি হৈ আছে। আমি ছিটকেইটা ৰিমুভ কৰি ল'ম, তাৰপিছত আমি টেংকি ৰিমুভ কৰিম। আপোনালোকে চাই থাকক। আমি এতিয়া সাইড পেনেলটো খুলিব লাগিব। সাইড পেনেলটো খুলি ল'ম। এতিয়া আমি এখন ইয়াতে এটা স্ক্ৰু থাকে, এইটো খুলি ল'ব আপোনালোকে। আগৰ ডিগ্ৰীৰ স্ক্ৰু থাকে, সেইকেইটা খুলি ল'ব। আমি সাইড কভাৰটো খুলি ল'লোঁ। এতিয়া আমি ৰাইট সাইডৰ কভাৰটো খুলিম। এইটো সৰু কভাৰ এটা থাকে, এইটো আপোনালোকে উলিয়াই ল'ব। তাৰ ভিতৰত এটা স্ক্ৰু থাকে, আপোনালোকক দেখুৱাই আছোঁ আমি স্ক্ৰুটো। তো আমাৰ দেখা পাইছে আপোনালোকে, এইটো স্ক্ৰু, এইটো খুলি ল'ব আপোনালোকে। এতিয়া আমি টেংকি ৰিমুভ কৰিম। টেংকি ৰিমুভ কৰিব লাগিলে দুটা বল্ট খুলিব লাগিব। এটা খুলি ল'ম আমি এতিয়া। টেংকি খুলিব লাগিলে কি কি কানেকশ্যন খুলিব লাগে আপোনালোকক দেখুৱাম আমি এতিয়া। আপোনালোকে চাই থাকক ভিডিঅ'টো। এইটো আমাৰ 5 ভল্টৰ কানেকশ্যন হয়, এইটো খুলি ল'ব আপোনালোকে। খুব সাৱধানে খুলিব, নহ'লে এইটো ভাঙি যায়, কেতিয়াবা প্ৰব্লেম কৰে। এতিয়া আমাৰ ফিউল পাইপডাল খুলিব লাগিব, এইটো সাৱধানে খুলিব, নহ'লে ফুল পাম্পটো আপোনালোকৰ বেয়া হৈ যাব পাৰে। ইয়াতে এটা পাইপ থাকে, এইটো 6 ফিল্টাৰৰ পাইপ, সেইটো খুলি ল'ব লাগে। টেংকি দুটা স্ক্ৰু থাকে, এই দুটা খুলি ল'ব লাগিব আগফালে। এতিয়া আমাৰ টেংকটো ৰিমুভ কৰি ল'ম। আমি টেংকিটো ৰিমুভ কৰি ল'লোঁ। এতিয়া আমি খুলিব লাগিব ইগনিশ্যন কইল। ইগনিশ্যন কইলটো খুলিব লাগিব, হেডৰ টপ কভাৰটো খুলিব লাগিব। এই দুটা আমি খুলি ল'ম। এই সাইডে ইছ্যু থাকে, ইছ্যুটো খুলি ল'ব আপোনালোকে। আমাৰ হেড কভাৰটো খোলা হৈ গ'ল। এতিয়া আমি চাম কি প্ৰব্লেম দি আছে। আপোনালোকে দেখা পাইছে টাইমিং চেইনটো বহুত লুজ হৈ আছে, কাৰণ আমাৰ টাইমিং চেইনৰ প্ৰব্লেম আছে এইখন গাড়ীত। টাইমিং চেইনটো আমি চেঞ্জ কৰিব লাগিব। গোটেইখিনি খুলি ল'ম আমি, খুলি কেনে চেঞ্জ কৰিম। আপোনালোকে চাই থাকক। ইঞ্জিন অইলটো ড্ৰেইন কৰি ল'লোঁ। এতিয়া আমাক খুলিব লাগিব মেগনেট কভাৰ। মেগনেট কভাৰটো খুলি ল'ম আমি। আমাৰ মেগনেট কভাৰ খোলা হৈ গ'ল। এতিয়া আমি মেগনেট খুলিব লাগিব। মেগনেটটো খুলি ল'ম আমি। আপোনালোকে চাই থাকক, মেগনেটটো খুলিম আমি। ইয়াতে মেগনেট পুলাৰ ইউজ কৰিছোঁ। আপোনালোকেও খুলিলে কেতিয়াবা পুলাৰ ইউজ কৰিব, নহ'লে কেচিঙত কিছুমান মেকানিকে কেচিঙত জোৰ দিয়ে, কেচিং ভাঙি যাব পাৰে। সেইকাৰণে আপোনালোকে পুলাৰ ইউজ কৰিব। আমাৰ ইজিলি খুলি গ'ল মেগনেটটো। এতিয়া আমি চাম টাইমিং চেইনডাল কেনেকুৱা লুজ হৈ আছে। টাইমিং চেইনো লুজ হৈ আছে। আমাৰ টেনশ্যনাৰটো বেয়া হৈছে, টেনশ্যনাৰটো আমি চেঞ্জ কৰিব লাগিব। আমি গোটেইখিনি খুলি ল'ম, আপোনালোকক দেখুৱাই আছোঁ। টাইমিং চেইন খুলিব লাগিলে ওপৰৰ দুটা বল্ট খুলি ল'ব লাগে। আমি খুলি ল'লোঁ বল্ট দুটা।
আমি এনেকৈ টাইমিং চেইনডাল উলিয়াই দিলোঁ। দেখা পাইছে আপোনালোকে টাইমিং চেইন। এতিয়া আমি টেনশ্যনাৰটো খুলিব লাগিব। টেনশ্যনাৰটো খুলি কিনে চাম আমি টেনশ্যনাৰটো কি হৈ আছে। তো আমাৰ টেনশ্যনাৰ খুলি ল'লোঁ। আমাৰ টেনশ্যনাৰটো ভিতৰত স্প্ৰিং থাকে, স্প্ৰিংটো প্ৰব্লেম হৈ গৈছে, আপ ডাউন নকৰে। এইটো চেঞ্জ কৰাই দিম। আপোনালোকে দেখা পাইছে আমি দুইটা পাৰ্ট আনিলোঁ, জেনুইন আনিছোঁ আমি। জেনুইন পাৰ্ট লগাব আপোনালোকে। যিহেতু বাহিৰা কোম্পানীৰ পাৰ্ট লগালে আপোনালোকৰ জল্দি বেয়া হৈ যাব পাৰে। আমি জেনুইন পাৰ্টেই ইউজ কৰোঁ, আপোনালোকে জেনুইন পাৰ্ট ইউজ কৰিব। আমি এতিয়া গোটেইখিনি ফিটিং কৰিম, আপোনালোকে চাই থাকক। আমি টাইমিং চেইনডাল ভৰাই দিলোঁ, নতুন টাইমিং চেইনডাল। টাইমিং প্ৰপাৰলি মিলিব লাগিব, টাইমিংটো নিমিলিলে প্ৰব্লেম কৰে গাড়ী। আমি টেনশ্যনাৰটো লগাই দিলোঁ। প্ৰায় আমাৰ ইঞ্জিনৰ কাম হৈ গ'ল। আমি টেংকি বহাই দিলোঁ। এতিয়া আমি ইঞ্জিন অইল ইউজ কৰি আছোঁ TVSৰ প্ৰিমিয়ামটো। আপোনালোকে পাৰিলে এইটোৱে ব্যৱহাৰ কৰিব, বাহিৰা কোম্পানীৰ মবিল ব্যৱহাৰ নকৰিব। ইঞ্জিন অইলটো এইটো ভাল অইল হয়, TVSৰ পৰা আহে। আমাৰ গোটেইখিনি ফিটিং হৈ গ'ল গাড়ীখন। এতিয়া আপোনালোকক দেখাম কেনেকুৱা হ'ল।